নমস্কাৰ এই মুহূৰ্তত সমূহ দৰ্শকসকলৰ বাবে লৈ আহিছো পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমূহ দৰ্শকসকলৰ বাবে জনাই যাম আমাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰথমতে দিনলৈছে এটা ডাঙৰ খবৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে পদত্যাগ কৰিব লাগে আৰু এই মন্তব্য কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে অসম পুলিচৰ আচলতে কি হৈছে গণতান্ত্ৰিক প্ৰতিবাদক এনেদৰে দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি বুলি উল্লেখ কৰিছে অখিল গগৈয়ে এই কথাই স্পষ্ট কৰিলে চৰকাৰ বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে এই ঘটনাৰ বাবে চৰকাৰে ক্ষমা খোজাৰ দৰকাৰ মৃতকৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ দৰকাৰ অসম পুলিচৰ নিৰ্যাতন নজৰবিহীন প্ৰতিবাদত মৃদুল ইছলামৰ মৃত্যুৰ পিছতেই হৰফ হৈ পৰিছে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ ন্যায় বিচাৰি অখিল গগৈৰ হুংকাৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ দৰ্শকসকলৰ বাবে জনাই যাম পুৱাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 9 জানুৱাৰী পৰ্যন্ত জাৰি কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৰাজ্যিক নিৰ্বাচনী আয়োগে জাৰি কৰিব নোৱাৰিব নিৰ্বাচনৰ অধিসূচনা জাৰিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ পঞ্চায়ত পুনৰ নিৰ্ধাৰণক লৈ অনিয়ম হোৱা বুলি তৰিছিল গোচৰ এই গোচৰৰ ভিত্তিতে স্থগিতাদেশ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে 9 জানুৱাৰীৰ শুনানিৰ পিছতে লোৱা হ'ব অধিসূচনা জাৰি সন্দৰ্ভত সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰ্শকসকলৰ বাবে জনাই যাম পুৱাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজভৱন চলো কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীৰ মৃত্যু সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীক এজাহাৰ ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ পিছতে উত্তপ্ত ৰাজ্যৰ ৰাজনীতি বুধবাৰে কংগ্ৰেছে উলিয়াইছিল প্ৰতিবাদী কাৰ্যসূচী ৰাজভৱনৰ ওচৰে পাজৰে কৰিব নোৱাৰিব প্ৰতিবাদী কাৰ্যসূচী লিখিত মহানগৰীত সচলৰ বাদে আন কোনো ঠাইত কৰিব নোৱাৰিব প্ৰতিবাদ ৰাজভৱন চলো কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীৰ মৃত্যু আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক এজাহাৰ ল'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দিবলৈ লৈছো পুৱাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ডাঙৰ ৰাজনৈতিক খবৰ বিজেপি সাংসদক আক্ৰমণৰ অভিযোগৰ পাছতে বিপদত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে বিজেপিয়ে সাংসদক হত্যাৰ অভিযোগ তুলি জামিনবিহীন ধাৰাত গোচৰ ৰুজু বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰেংগী সংসদৰ চৌহদত ৰাহুলে আক্ৰমণ কৰাৰ অভিযোগ ৰাহুল গান্ধীয়ে সাংসদগৰাকীক গতিয়াই দিয়াৰ অভিযোগ বিজেপিৰ সংসদৰ ভিতৰত প্ৰৱেশত বাধা দিছিল একাংশ বিজেপি সাংসদে প্ৰতিবাদৰ মাজতে বাধা প্ৰদান কৰা সাংসদক ৰাহুল গান্ধীয়ে গতিয়াৰ অভিযোগ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী BNSৰ 109, 115, 117, 125, 131, 351 ধাৰাত গোচৰ ৰুজু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি সাংসদক আক্ৰমণৰ অভিযোগৰ পাছতে বিপদত এইবাৰ ৰাহুল গান্ধী দিবলৈ পুৱাৰ পঞ্চম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ পঞ্চম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষয়িত্ৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা পাঠদান এৰি ব্যক্তিগত কামত ব্যস্ত হ'ব নোৱাৰিব শিক্ষক পাঠদানৰ সময়তে ব্যক্তিগত কামত ব্যস্ত শিক্ষকক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ শ্ৰেণী কোঠা এৰি একাংশ শিক্ষক যায় সচিবালয় খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ বিদ্যালয়ৰ সময়তে একাংশ শিক্ষক ব্যস্ত হৈ পৰে বিষয়াক সাক্ষাৎ কৰাত কোনো কাৰণতে বিদ্যালয় এৰি ব্যক্তিগত কামত ঘূৰিব নোৱাৰিব শিক্ষয়িত্ৰীয়ে বিদ্যালয় চলি থকা অৱস্থাত এনেধৰণৰ কামত ব্যস্ত নহ'বলৈ নিৰ্দেশ শিক্ষা বিভাগৰ বিদ্যালয় শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিলে বিশেষ নিৰ্দেশনা বিদ্যালয় ছুটিৰ পিছতহে শিক্ষকসকলক এনে কাম কৰিবলৈ নিৰ্দেশ ৰাজ্যৰ চৰকাৰী শিক্ষয়িত্ৰীসকলৰ বাবে ডাঙৰ খবৰ
দিবলৈ লৈছোঁ পুৱাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ। প্ৰকাশ পালে 2024 আৰু 25 পঞ্চায়ত ভোটাৰ তালিকাৰ খচৰা। এই তালিকাত আপোনাৰ নাম আছেনে নাই আজিয়ে কৰক পৰীক্ষা। ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে মুকলি হৈছে ৱেবছাইটটো হৈছে ermsec.assam.gov.in ত আপুনি ক্লিক কৰিব লাগিব। যদি আপুনি আপোনাৰ নাম আছেনে নাই আপুনি যদি পৰীক্ষা কৰিব বিচাৰে, তাৰপিছতে আপুনি 5টা প্ৰক্ৰিয়াৰে কৰিব পাৰিব PDF ডাউনলোড। প্ৰথমতে বাছনি কৰক জিলাৰ নাম, আৰু আপুনি কিদৰে PDF ডাউনলোড কৰিব আমি সমূহ দৰ্শকসকলক সবিশেষ জনাই যাম। প্ৰথমতে আপুনি বাছনি কৰিব লাগিব জিলাৰ নাম। জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰক। গাঁও পঞ্চায়তৰ নাম আপুনি বাছনি কৰিব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আপুনি বাছনি কৰিব লাগিব। ইয়াৰ পিছতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। EPIC নম্বৰৰ জৰিয়তেও কৰিব পাৰিব সন্ধান। ইয়াৰ বাবে প্ৰথমতে জিলাৰ নাম আপুনি বাছনি কৰিব লাগিব। তাৰপিছত সন্নিৱিষ্ট কৰক EPIC নম্বৰ। তাৰপিছত সন্ধান অপশ্যনত ক্লিক কৰক। দাবী আৰু আপত্তি দৰ্শাবৰ বাবে যোগাযোগ কৰক জিলা নিৰ্বাচনী বিষয়াৰ সৈতে। ৰাজ্যিক নিৰ্বাচন আয়োগে মুকলি কৰিলে বিশেষ ৱেবছাইট, আৰু এই ৱেবছাইট যোগেদি আপুনি PDF ডাউনলোড কৰিব পাৰিব। লগতে আপোনাৰ তালিকাত নাম আছেনে নাই বা যদি কিবা বিসংগতি হৈছে তেনেহ'লে আপুনি সন্ধান কৰিব পাৰিব। লগতে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। 14 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত দাবী আপত্তি জনাব পাৰিব ৰাইজে। 22ৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব সকলো দাবী।